হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম এগেইন টু মাই চেনেল কুলদীপ আনলিমিটেড। আপোনালোক সকলোৱে নিজৰ যত্ন লৈ আছে লৈ থাকিব, কাৰণ মই সদায় সেইটোৱে বিচাৰোঁ। থাম্বনেইলটো দেখা পাইতো আপোনালোকে অনুমান কৰিব পাৰিছে যে সঁচাকৈ আজিৰ ভিডিঅ'টো এটা ধামাকেদাৰ এক্সাইটিং আপডেট ভ্লগ হ'ব। ফ্ৰেণ্ডছ, আমি সকলোৱে জানো যে গুৱাহাটীৰ ৰূপনগৰত একেবাৰে নতুনকৈ কামৰূপ মহানগৰৰ উপায়ুক্ত কাৰ্যালয় অৰ্থাৎ কামৰূপ মেট্ৰ'পলিটানৰ DC অফিচটো বনাই থকা হৈছে। কামৰূপ মেট্ৰ'পলিটানৰ নতুন ডেপুটি কমিশ্যনাৰ অফিচটোৰ নিৰ্মাণ কাৰ্যৰ ওপৰত লাষ্ট আপডেট ভিডিঅ'টো মই এবছৰ আগতে বনাইছোঁ, আৰু আপোনালোকে আজি দেখা পালে বিৰাট ভাল পাব যে এবছৰত কাম বহুতখিনি আগবাঢ়ি গৈছে। আজিৰ আপডেট নম্বৰ 2 ভিডিঅ'ত মই আপোনালোকক কামৰূপ মহানগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য A to Z দেখুৱাম। তাৰ ওপৰত ডিটেইলছ কম, লোকেশ্যন কম, তো চাই থাকক ভিডিঅ'টো, সঁচাকৈ এক্সাইটিং হ'ব। নতুন উপায়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য গুৱাহাটীৰ ৰূপনগৰত হৈ আছে, আৰু ৰূপনগৰ আৰু ভঙাগড় অঞ্চল দুটা লগ লাগি আছে। এয়া চাওক, মই ভঙাগড়ৰ দক্ষিণ ফালে থকা এই চাৰিআলিটোত আছোঁ। আপোনালোক সকলোৰে চিনাকি এই চাৰিআলিটো চাওক। ভঙাগড়ৰ দক্ষিণ ফালে আছোঁ, কাৰণ দক্ষিণ ফালে আছে ইমাৰ্জেঞ্চিটো। আমাৰ সন্মুখত ইমাৰ্জেঞ্চিটো চাওক, ভিতৰত নিশ্চয় দেখা পাইছে। আৰু ইমাৰ্জেঞ্চিটোৰ দক্ষিণ ফালে এই চকটো আপোনালোক সকলোৰে চিনাকি চাওক। এই চকটোৰে আমি দক্ষিণ ফালে গৈ থাকিলে এই GMCHৰ পাহাৰখন পাৰ হৈ আমি কাহিলীপাৰা পাওঁ, আৰু ওপৰত গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ হোষ্টেল আছে। আৰু তাৰে কাষেৰে ৰূপনগৰলৈ নামি গৈছে ৰাস্তাটো, যিটো ফালেৰে আমি আজিৰ নতুন নিৰ্মাণ কাৰ্যটো চাব যাম। দক্ষিণ ফালে থকা ইমাৰ্জেঞ্চিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ, আৰু মেইন চাৰিআলিটোত আহি পালোঁ চাওক। এতিয়া আপোনালোক মই এই ৰাস্তাটোৰে লৈ যাম পশ্চিম ফালে ৰূপনগৰলৈ। এইখিনি হৈছে GMCH গুৱাহাটী 32, আপোনালোকৰ চিনাকি। চাই থাকক ভিডিঅ'টো, আমি এইফালে যাব লাগিব। GMCHৰ দক্ষিণ ফালে থকা চাৰিআলিটোৰ পৰা মই পশ্চিম ফালে 400 মিটাৰমান আগুৱাই আহিলোঁ ফ্ৰেণ্ডছ। আৰু আহি চাওক, ইয়াৰ ৰূপনগৰ তিনিআলিটো পাই গ'লোঁ। আৰু ইয়াৰ পৰা আমি পূবফালে যদি গৈয়ে থাকোঁ তেতিয়াহ'লে বিৰুবাৰী তিনিআলিটো পাই যাম, কিন্তু আমি এতিয়া যাব লাগিব উত্তৰ ফালে চাওক, এইফালে যাব লাগিব। আৰু ইয়াৰ পৰা গ'লে আমি কামৰূপ মেট্ৰ'ৰ নতুন DC অফিচৰ নিৰ্মাণ কাৰ্য দেখা পাম। ৰূপনগৰ তিনিআলি চাই থাকক ভিডিঅ'ত, আমি এইফালে যাব লাগিব উত্তৰ ফালে। ৰূপনগৰ গুৱাহাটী 32, আৰু এইখন চাওক ৰূপনগৰৰ নিম্ন বুনিয়াদী বিদ্যালয়। তো আপোনালোকে লোকেশ্যনটো গম পাই গ'ল ন, আমি এইফালে যাব লাগিব। ৰূপনগৰৰ তিনিআলিটোৰ পৰা আৰু 300 মিটাৰমান আগুৱাই আহিলোঁ উত্তৰ ফালে, আৰু চাওক নতুন DC অফিচৰ বাউণ্ডাৰী পাই গ'লোঁ, একেবাৰে নতুন বাউণ্ডাৰী ৱাল। আপোনালোকে চাওক কিমানখিনি কাম আগবাঢ়ি গৈছে। মই আপোনালোকক অলৰেডি কৈছিলোঁৱেই যে বহুতখিনি কাম আগবাঢ়ি গ'ল এই 1 বছৰতে। নতুন কামৰূপ মেট্ৰ'ৰ ডেপুটি কমিশ্যনাৰ্ছ অফিচ চাওক কিমান ধুনীয়াকৈ বনোৱা হৈছে। মই চেষ্টা কৰি আছোঁ যিমান পাৰি ভালকৈ দেখুৱাবৰ কাৰণে, আৰু ডিটেইলছ কৈ আছোঁ। ফ্ৰেণ্ডছ, এই মেগা প্ৰজেক্টটোৰ বাজেট হৈছে প্ৰায় 58 কোটি টকা। এই নতুন DC অফিচটোৰ বাজেট 58 কোটি টকা। এইটো হৈছে ৰূপনগৰৰ হাউচফেড চাৰিআলি। চাওক হাউচফেডৰ কোৱাৰ্টাৰবোৰ আপোনালোকে দেখা পাইছে। এই কোৱাৰ্টাৰবোৰৰ এই চাৰিআলিটো আছে পশ্চিম ফালে। তো আপোনালোকে লোকেশ্যনটো গম পাই গ'ল, আৰু নিৰ্মাণ কাৰ্য চাওক। এবাৰ আপোনালোকে উত্তৰ ফালৰ পৰা চাওক নতুন DC অফিচটোৰ নিৰ্মাণ কাৰ্য কিমানখিনি কাম আগবাঢ়ি গ'ল। বহুতখিনি কাম আগবাঢ়ি গৈছে, মই যিমান পাৰি ভালকৈ দেখুৱাই আছোঁ আৰু ডিটেইলছো কৈ আছোঁ। ফ্ৰেণ্ডছ, এই নতুন DC অফিচটোত 2টা ব্লক থাকিব প্ৰকাণ্ড। মই এতিয়া উত্তৰ ফালৰ বাউণ্ডেৰীৰে গৈ আছোঁ, মই যিমান পাৰি দেখুৱাই আছোঁ আপোনালোকক। অসম চৰকাৰৰ এই একেবাৰে নতুন প্ৰজেক্টটোক ইণ্টিগ্ৰেটেড DC অফিচ নাম দিয়া হৈছে। অলৰেডি আপোনালোকে গমেই পাইছে যে ইয়াতে 2টা ব্লক থাকিব। এটা ব্লকত থাকিব DC অফিচ আৰু তাৰ ৰিলেটেড কাৰ্যালয়সমূহ, আৰু আনটো ব্লকত থাকিব বেলেগ বেলেগ বিভাগৰ ডিষ্ট্ৰিক্ট অফিচসমূহ। ফ্ৰেণ্ডছ, 7 বিঘা মাটিৰ ওপৰত হৈ আছে কাম নতুন DC অফিচৰ। এয়া আপোনালোকে উত্তৰ ফালৰ পৰা চাই আছে নিৰ্মাণ কাৰ্য চাওক, বহুতখিনি কাম আগবাঢ়ি গ'ল। আৰু ভালকৈ দেখুৱাইছোঁ, চাই থাকিব ভিডিঅ'টো। 7 বিঘা মাটিৰ প্ৰকাণ্ড বাউণ্ডাৰীটো শেষ হ'ল, আৰু এইফালে আপোনালোকে দেখুৱাইছোঁৱেই হিউমেন ৰাইটছ কমিশ্যনটো। আৰু চাওক এইবাৰ আপোনালোকে পশ্চিম ফালৰ পৰা চাই আছে কনষ্ট্ৰাকশ্যন। নিশ্চয় অনুমান কৰিব পাৰিছে কিমান ধুনীয়াকৈ বনোৱা হ'ব। মই আৰু যিমান পাৰি ভালকৈ আপোনালোক দেখুৱাই আছোঁ আৰু ডিটেইলছ কৈ আছোঁ, চাই থাকক ভিডিঅ'টো। পশ্চিম ফালৰ এই ৰাস্তাটোৰে আগুৱাই গ'লে আমি বিৰুবাৰী পাই যাম, গাহৰিকাটা চক পাই যাম। আৰু আপোনালোকে এতিয়া চাই আছে পশ্চিম ফালৰ পৰা চাওক, খুব ধুনীয়াকৈ দেখা যায় ইয়াৰ পৰা। বহুতখিনি কাম আগবাঢ়ি গ'ল। ফ্ৰেণ্ডছ, উত্তৰ ফালৰ বাউণ্ডাৰী কাষৰ ৰাস্তাটোৰে মই আকৌ ঘূৰি আহিলোঁ। এইখিনি চালে আপোনালোকে নিৰ্মাণ কাৰ্য নতুন বাউণ্ডাৰী ৱাল, আৰু ইয়াৰ পৰা চাওক খুব ধুনীয়াকৈ দেখা যায় কাম বহুতখিনি আগবাঢ়িছে। আৰু মই ভিতৰত গৈ কিনে এতিয়া আপোনালোক দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম, পাৰ্মিশ্যন ল'বৰ কাৰণে চেষ্টা কৰিম। তথাপিও আপোনালোক যিমান পাৰি ভালকৈ দেখুৱাই আছোঁ, চাই থাকিব। আহক, নতুন DC অফিচৰ নিৰ্মাণ কাৰ্যৰ এণ্ট্ৰি গেটখনৰে মই সোমাই আহিছোঁ, আৰু আমাৰ চাওক পিছফালে
মই ওচৰত আহি দেখুৱাবৰ কাৰণে আপোনালোক ট্ৰাই কৰিছোঁ। খুব ধুনীয়া দৃশ্য চাওক, ইণ্টিগ্ৰেটেড ডিচি অফিচৰ নিৰ্মাণ কাৰ্য। আৰু আপোনালোকে অনুমান কৰিব পাৰিছে ন, কাম বহুতখিনি আগবাঢ়ি গ'ল। এতিয়া পেইণ্টৰ কাম চলি আছে। ৰ'ব বেক কেমেৰাৰে যিমান পাৰি ভালকৈ দেখুৱাই আছে, চাই থাকিব। ফ্ৰেণ্ডছ, আপোনালোকে গমেই পাইছে পূবফালে থকা এণ্ট্ৰি গেটখনতে মই সোমাই আহিছোঁ। চাওক একেবাৰে নতুন নিৰ্মাণ কাৰ্য আৰু ধামাকা কাম চলি আছে। কিমান ধুনীয়াকৈ বনোৱা হ'ব চাওকচোন। 7 বিঘা মাটিৰ ওপৰত হৈ আছে, মই অলৰেডি কৈছোঁৱেই। আৰু প্ৰকাণ্ড দুটা ডাঙৰ ব্লকৰ কাম চলি আছে। মই যিমান পাৰি ভালকৈ দেখুৱাবৰ কাৰণে ট্ৰাই কৰি আছোঁ, চাই থাকক। আৰু আপোনালোকে চাওক ভাইসকলে কিমান কষ্ট কৰি কাম কৰি আছে। চাওক পেইণ্টৰ কাম চলি আছে এতিয়া। তো ব'লক এতিয়া আমি উত্তৰ ফালেৰে যাম, বাউণ্ডাৰী কাষে কাষে। যিমান পাৰি আপোনালোক ভালকৈ দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম, চাই থাকিব। আপোনালোকে এইখিনি কাম চালে, চাওক ফ্ৰণ্টৰ এইখিনি পূবফালৰ ফ্ৰণ্ট চাওক, পূৰা কাম চলি আছে। আৰু মোৰ সঁচাকৈ ভাল লাগিছে, আপোনালোক ভালকৈ দেখুৱাব পাৰিছোঁ। একেবাৰে নতুন ডিজাইনত বনাই থকা হ'ব ফ্ৰেণ্ডছ। সেইটো ফালৰ পৰাই মই আগুৱাই আহি আছোঁ, আপোনালোক যিমান পাৰি ভালকৈ কনষ্ট্ৰাকশ্যন দেখুৱাই নতুন উপায়ুক্তৰ কাৰ্যালয়ৰ। চাই থাকক আপোনালোকে। এতিয়া আমি চাওক পশ্চিম ফালৰ এণ্ট্ৰি গেটটো পালোঁ, চাই থাকক ফ্ৰেণ্ডছ। চাওক কিমানখিনি কাম আগবাঢ়ি গ'ল, সঁচাকৈ বহুত ধুনীয়া দৃশ্য। এয়া আপোনালোকে পশ্চিম ফালৰ পৰা চাই আছে। ফ্ৰেণ্ডছ, গুৱাহাটী মহানগৰীৰ ৰূপনগৰত একেবাৰে নতুনকৈ বনাই থকা উপায়ুক্তৰ কাৰ্যালয়টো মই আপোনালোক যিমানখিনি পাৰি ভালকৈ দেখুৱাবৰ কাৰণে ট্ৰাই কৰিলোঁ। আৰু কমপ্লিট হোৱাৰ পিছত মই নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ কাৰণে। চাওক বেছিদিন নালাগিব কমপ্লিট হওঁতে। সঁচাকৈ ভাল লাগিছে নে আপোনালোকৰ আজিৰ এই ভিডিঅ'টো? যদি সঁচাকৈ ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আশীৰ্বাদ চাই মোৰ চেনেলত এটা ছাবস্ক্ৰাইবটো কৰিয়ে দিব, কাৰণ আপোনালোকৰ আশীৰ্বাদ নহ'লে মোৰ চেনেলটো কেতিয়াও গ্ৰ' কৰিব নোৱাৰে। তো আজিলৈ এৰিছোঁ দিয়ক, বাই বাই।